Hello friends, top upcoming mega projects in Assam series এইটো তৃতীয় ভাগ আপোনালোকে যদি এতিয়ালৈকে আমাৰ দুয়োটা পাৰ্ট চোৱা নাই পাৰ্ট 1 এণ্ড পাৰ্ট 2 তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাব পাৰে ফ্ৰেন্ডস ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনো প্ৰেছ কৰি ল'ব যাতে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন আপোনালৈ প্ৰথমতে আহে Number 6 Brahmaputra River Front Guwahati এইটো প্ৰজেক্ট আৰম্ভ কৰা হ'ব আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আৰু গভৰ্ণমেন্ট অফ আসামৰ আন্ডাৰত এই প্ৰজেক্টৰ কষ্ট হৈছে এপ্ৰক্স 12.31 মিলিয়ন US ডলাৰ এই ৰিভাৰ ফ্ৰণ্টটো 5 কিলোমিটাৰ লং হ'ব য'ত আপুনি জগিঙৰ লগত ভেন্ডাৰ মাৰ্কেট ৱাটাৰ স্পৰ্ট সাইক্লিং ফুড কোৰ্ট আৰু অন্য ধৰণৰ এক্টিভিটি এনজয় কৰিব পাৰিব স্মাৰ্ট সিটিজ মিশন আৰু গভৰ্ণমেন্ট অফ ইণ্ডিয়া এই প্ৰজেক্টটো এপ্ৰুভাল দি দিলে এই প্ৰজেক্টটো কমপ্লিট হোৱাৰ পিছত এই ৰিভাৰ ফ্ৰণ্টটো গুৱাহাটীৰ এখন মেজৰ টুৰিষ্ট এট্ৰেকশ্যন হ'বলৈ গৈ আছে Number 5 zip line শুনিলে লাগে যেন এটা এডভেঞ্চাৰাছ এক্টিভিটি আৰু হয়ও এটা এডভেঞ্চাৰাছ এক্টিভিটি যেতিয়াও আমি কিবা এনেকুৱা ভিডিও চাওঁ য'ত এটা ৰপৰ সহায় লৈ এজন মানুহ এটা মাউণ্টেনৰ পৰা আন এটা মাউণ্টেনত ইজিলি জিপ কৰি যায় লাগে যেন এনেকুৱা এটা এডভেঞ্চাৰাছ এক্টিভিটি আমাৰ অসমতো হওক আৰু এই সপোনটো এতিয়া সঁচালৈ আহি আছে অসমবাসীলৈ তেজপুৰ ডিমা হাছাও চন্দ্ৰপুৰ আৰু চান্দুবিত প্ৰপ'জ কৰা হৈছে জিপ লাইনৰ এটা এডভেঞ্চাৰাছ এক্টিভিটি প্ৰজেক্ট তেজপুৰ ডিমা হাছাও চন্দ্ৰপুৰ আৰু চান্দুবি অসমৰ মেজৰ টুৰিষ্ট প্লেচেছত জনা হয় অসম টুৰিজম ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেড অসমত টুৰিজম বুষ্ট কৰাৰ বাবে এনেকুৱা এটা প্ৰজেক্ট প্ৰপ'জ কৰিছে তাতে অসমত টুৰিজম এটা মেজৰ ৰোল প্লে কৰে অসমক আগবঢ়াবলৈ এই প্ৰজেক্টৰ নডেল এজেন্সি আসাম টুৰিজম ডেভেলপমেন্ট কৰ্পোৰেচন লিমিটেড মানে ATDC হয় এই প্ৰজেক্টৰ কষ্ট এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই আশা কৰোঁ এই প্ৰজেক্টৰ কাম অতি সোনকালে ষ্টাৰ্ট হওক যদি কোনোবাই আজিলৈকে জিপ লাইন এক্টিভিটি কৰিছে কমেণ্টত জনাব Number 4 লামডিং টু উমৰংছো ৰোড প্ৰজেক্ট এই প্ৰজেক্টটো PWD আৰু গভৰ্ণমেন্ট অফ আসামৰ আন্ডাৰত বনোৱা হ'ব এই ৰোড লামডিং টু লংকা টু খেৰণী টু ডায়াংমুখ টু হাফলং তিনিআলি টু উমৰংছোলৈকে বনোৱা হ'ব ইয়াৰ টোটাল লেন্থ হ'ব 64 কিলোমিটাৰ আৰু 4 লেন হাইৱে হ'ব এই প্ৰজেক্টৰ কষ্ট 597 crore rupees এই প্ৰজেক্ট কমপ্লিট হোৱাৰ পিছত অসমৰ আটাইতকৈ ধুনীয়া হাইৱে হ'ব বুলি জনা গৈছে য'ত আপুনি মাউণ্টেইনছ আৰু বহুতো টানেলছৰ মাজত জাৰ্ণি কৰি এটা বেলেগ ধৰণৰ আনন্দিত ফিল কৰিব সো নম্বৰ 3 পানবাজাৰ টু নৰ্থ গুৱাহাটী ৰোড ব্ৰিজ এই ৰোড ব্ৰিজটো কনষ্ট্ৰাক্ট হ'ব ব্ৰহ্মপুত্ৰৰ ওপৰত এই ব্ৰিজটো কানেক্ট কৰিব গুৱাহাটীৰ পানবাজাৰ আৰু নৰ্থ গুৱাহাটী এই ৰোড ব্ৰিজৰ টোটাল কষ্ট 1890 crores rupees আৰু 6 লেন ৰোড হ'ব এই প্ৰজেক্টটো আৰবান ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আৰু গভৰ্ণমেন্ট অফ আসামৰ আন্ডাৰত বনোৱা হ'ব এইটো ব্ৰিজ কমপ্লিট হোৱাৰ পিছত গুৱাহাটীৰ ট্ৰাফিক আৰু নৰ্থ গুৱাহাটীত থকা ৰাজ্যবাসীৰ সুবিধা হ'ব আৰু এই ব্ৰিজ 4 ইয়াৰ্ছৰ পিৰিয়ডৰ ভিতৰত কমপ্লিট কৰা হ'ব বুলি জনা গৈছে এই প্ৰজেক্টৰ ক্লিয়াৰেন্স অলৰেডি পোৱা হ'ল ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াৰ পৰা Number 2 Management College in Jorhat and Dibrugarh আৰু যোৰহাট এডুকেশ্যনত এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে অসমত এতিয়া আৰু এটা সুখবৰ অসমবাসীলৈ ডিব্ৰুগড় আৰু যোৰহাটত স্থাপিত কৰা হ'ব মেনেজমেণ্ট কলেজ য'ত আপুনি মেনেজমেণ্টৰ যেনেকৈ MBA BBA আৰু বহুত ধৰণৰ মেনেজমেণ্ট ডিগ্ৰী কৰিব পাৰিব এই প্ৰজেক্টৰ এপ্ৰক্স কষ্ট হৈছে 15 to 20 crore rupees each য'ত আপুনি এম্ফিথিয়েটাৰ ক্লাছৰুম লাইব্ৰেৰী ৰেচিডেন্সিয়েল একমডেশ্যন ফৰ ফেকাল্টি এণ্ড ষ্টাফ ফুড কোৰ্ট ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ফিটনেছ চেণ্টাৰ ৰিক্ৰিয়েশ্যনেল ফেচিলিটিজ হেল্থ কেয়াৰ চেণ্টাৰ আৰু বহু সুবিধা দিয়া হ'ব আৰু এই প্ৰজেক্টটো ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আৰু গভৰ্ণমেন্ট অফ আসামৰ আন্ডাৰত বনোৱা হ'ব
Number 1 IT parks in Guwahati, Dibrugarh and Silchar. The information technology IT park set up কৰা হ'ব Guwahati, Dibrugarh আৰু Silchaৰত। Guwahati, Dibrugarh আৰু Silchar অসমৰ মেজৰ চিটিজ হয়। এই প্ৰজেক্টটো কমপ্লিট হোৱাৰ পিছত 9000 জব জেনেৰেট কৰিব অসমত। 33 acres each land allocate কৰা হ'ব এই IT parksৰ বাবে। এই প্ৰজেক্টৰ বাবে লোকেশ্যন চুজ কৰা হৈছে গুৱাহাটীত বাংগাৰা, ডিব্ৰুগড়ত মোহনবাৰী আৰু শিলচৰত কুম্ভীৰগ্ৰাম। এই প্ৰজেক্টৰ টোটাল কষ্ট হৈছে গুৱাহাটী 989 crore rupees, ডিব্ৰুগড় 326 crore rupees, শিলচৰ 425 crore rupees। এই প্ৰজেক্টটো অসমত জব জেনেৰেট কৰিবই, লগত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰো বহু ইম্প্ৰুভ কৰিব।